নমস্কাৰ জয় হিন্দ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজন ফিটনেছ। আজি মই আপোনালোকক ৰানিঙৰ কিছুমান টিপছৰ বিষয়ে দেখাম। আগৰ ভিডিঅ'ত কেইটামান দেখাইছিলোঁ, আকৌ এইটো ভিডিঅ'টো কেইটামান আপোনালোকক দেখাম। যদি ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ৰানিং কৰোঁতে বহুতৰে কেইটামান প্ৰব্লেম হৈ আছে। সেই প্ৰব্লেমকেইটা হ'ল যিসকলে নতুনকৈ ৰানিং কৰি আছে তেখেতলোকৰ এই প্ৰব্লেমকেইটা বেছিকৈ হৈ আছে। যিহেতু পেটত খোজ মাৰি ধৰি আছে বহুতৰে, আকৌ ভৰিখিনি বিষাই আছে, এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম হৈ আছে। এই প্ৰব্লেমখিনি কেনেকুৱাকৈ ছল্ভ কৰিব পাৰিব তাৰ বিষয়ে মই আজি ক'ম। ভুলকেইটা হ'ল প্ৰথমতে আপোনালোকে ৰানিং কৰিব আহি পেলাই একো এক্সাৰচাইজ নাই, ৱাৰ্ম আপ নাই। মই আগৰ ভিডিঅ'ত কৈছিলোঁ এক্সাৰচাইজ আৰু ৱাৰ্ম আপ কৰি ল'ব, গাটো গৰম কৰি ল'ব প্ৰথমতে। তাৰপিছত আপোনালোকে নেক্সট ৰানিং কৰিব যাব। ৰানিং কৰিব যোৱাত বহুতকেইটা এৰিয়া আছে, বহুতে কি কৰে প্ৰফেশ্যনেল হিচাপে আহি ৰানিং কৰি গুচি যায়, আহি ৰানিং কৰি গুচি যায়। প্ৰফেশ্যনেল হিচাপে ৰানিংটো কেনেকুৱা, আপোনালোকে প্ৰথমতে গেৰুৱা নেপেলোৱাকৈ আপোনালোকে ৰানিং কৰিব বিচাৰে। যিহেতু সেইটো নহয়, আমাৰ ৰানিং গেৰুৱা নেপেলোৱাকৈ কেতিয়া আমাৰ ৰানিংটো আহিব, যেতিয়া আমি অভাৰ মানে হেৰি থাকিব, আমাৰ গাত এনাৰ্জি থাকিব, আমি ৰানিং কৰিব পাৰিম, তেতিয়াহে আমাৰ সেইটো হ'ব যে আমি গেৰুৱা নেপেলোৱাকৈ আমি স্পীড দিব পাৰিম। আৰু আপোনালোকে প্ৰথমতে যদি আপোনালোকে এনেকুৱা ধৰণৰ টিপছবোৰ ফ'ল' কৰে তেতিয়াহ'লে কেতিয়াও আপোনালোকে ৰানিং কৰিব নোৱাৰিব, ৰানিং ইম্প্ৰুভ কৰিব নোৱাৰিব। প্ৰথমতে আপোনালোকে সৰুৰ পৰাই যাব লাগিব। নেক্সট হৈছে আপোনালোকৰ পেটত খোজ মাৰি ধৰে। পেটত কিহৰ কাৰণে খোজ মাৰি ধৰে, আপোনালোকে বহুতৰে এইটো প্ৰব্লেম হয়। আপোনালোকৰ পেটত খোজ মাৰি ধৰিব যেতিয়াহে আপোনালোকৰ ৰানিংটো স্পীড হ'ব, উশাহ নিশাহত প্ৰব্লেম হ'ব। আপোনালোকে প্ৰথমতে বহুতে এইকেইটা টিপছ দিয়ে যাতে নাকেৰে উশাহ ল'ব লাগে, উশাহটো নাকেৰে ল'ব লাগে, মুখেৰে এৰিব লাগে। এইটো সম্পূৰ্ণৰূপে ভুল হয়। কিয়নো আপোনালোকে যদি লং ৰানিং কৰে তেতিয়াহ'লে আপোনালোকে যদি 30 পাক 40 পাক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে 2 পাক 3 পাক 5 পাকলৈকে আপোনালোকে নাকেৰে ল'ব পাৰে উশাহ। আৰু যদি আপোনালোকে নাকেৰে উশাহ লয়, মুখেৰে এৰে, তেতিয়াহ'লে আপোনালোকে অলপ সময়হে ল'ব পাৰিব। আৰু তেতিয়া আমাৰ পেটত খোজ মাৰি ধৰিব, মাংসপেশীবোৰ কামুৰি আহিব। কিয়নো আমাৰ যিমানখিনি অক্সিজেন আমাৰ শৰীৰত প্ৰয়োজন সিমানখিনি অক্সিজেন আমাৰ নাকেৰে ল'ব নোৱাৰি। তেতিয়া আমি মুখেৰে যেতিয়া আমি উশাহ নিশাহ ল'ম তেতিয়াহ'লে আমাৰ কি হয়, ইমানখিনি অক্সিজেন আমাৰ শৰীৰে মানে এবজৰ্ব কৰিব পাৰিব, আমাৰ শৰীৰে ল'ব পাৰিব। তেতিয়াহে আমাৰ পেটত খোজ মাৰি নধৰে, শৰীৰৰ মাংসবোৰে আমাৰ কামুৰি নধৰে, তেতিয়া আমি ৰানিংবোৰ আমাৰ ইম্প্ৰুভ হ'ব। আপোনালোকে ৰানিং কৰিলে ৰানিঙৰ আগত আপোনালোকে বহুতে কি কৰে, বহুত বস্তু খাই লয়। আচলতে খাব নালাগে, যিমান পাৰে খালী পেটত ৰানিং কৰিব চেষ্টা কৰিব লাগে। কিয়নো যাতে আমাৰ শৰীৰত যিমানখিনি আমাৰ শৰীৰে এনাৰ্জি হেৰি কৰে, ইয়াতকৈ যদি বেছি আমি অভাৰটো খাই পেলাই আমি পেটত লৈ লওঁ তেতিয়াহ'লে আমাৰ পেটত খোজ মাৰি ধৰিব। তেনেকুৱা ধৰণৰ বহুতকেইটা প্ৰব্লেম আছে। তাৰে ভিতৰত আপোনালোকে এটা কাম কৰিব, আপোনালোকে পানী যিমান পাৰে বেছিকৈ খাব। কিয়নো আমাৰ ৰানিং কৰিলে আমাৰ শৰীৰৰ পৰা বহুত পানী ওলাই যায়। আমাৰ সেইখিনি পানী যদি আমি এক্সট্ৰাকৈ আমি খাই পেলাই আমি শৰীৰত দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ বহুত ধৰণৰ বেমাৰ হ'ব। ৰানিং কৰিলে আপোনালোকে খোৱাটো মেইনটেইন কৰিব, খোৱাৰ ডায়েটটো মেইনটেইন কৰিব। যদি সেইটো ভিডিঅ' লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই সেইটো নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। আমাৰ ফিল্ডত টাইম লগাই চবেই একেলগে দৌৰিছিলে, ভালেই টাইম লাগিছে। যিহেতু কম দিনত প্ৰেক্টিছ কম দিনত ইমানখিনি ইম্প্ৰুভ হৈছে, ভালেই ইম্প্ৰুভ হৈছে। টাইম লগাই দৌৰিছিলে বহুতে, 2-3জনমান আছে ভাল টাইমত মাৰিছে, 11:40 মানত মাৰিছে। তেখেতলোকক মই ইণ্টাৰভিউ লৈ নেক্সট টাইমত মাতিম, ইণ্টাৰভিউ দি আহক, তেতিয়াহে তেখেতলোকৰ ইণ্টাৰভিউ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইণ্টাৰভিউৰ পিছতহে তেখেতলোকে বোলে মোৰ চেনেলত ইণ্টাৰভিউ দিব। আপোনালোকে মোৰ চেনেলটো যদি ভাল লাগে চাই থাকিব। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।